वेलकम टू मनितास ब्लॉग। तो आज रातिपुৱা আমি মণিমা ক'বলৈ ওলাইছোঁ আৰু বহুত দিনৰ মন মণিমা ক'বলৈ ওলাইছোঁ। তো অকণমান দেৰি হৈ গ'লগৈ, আদতটো গ'লগৈ যে। আৰু আমি নিজৰ ঘৰৰ গলিডোখৰতে যাম, অকণমান তাৰলৈকে যাম, অকণমান দূৰলৈকে। তো আপোনালোকে চাই থাকক, আপোনাৰ লগত চাই বহুত মজা লাগিব। আৰু এতিয়া ঠাণ্ডাটো ইমান নাই, তো মই চুৱেটাৰ টুৱেটাৰো পিন্ধি নাচাওঁ। অকণমান ঠাণ্ডাটো নাই, তো অকণমান খোজকাঢ়ি ভাল লাগিব। একদম এনেকৈ গৰমো উঠি যায়, সেইটো কাৰণে মই চুৱেটাৰো পিন্ধা নাই। এবাৰ ব'লক। ভাল লাগিছে না মানে ইমান দিনৰ মূৰত খোজকাঢ়ি ভাল লাগিছে। ভাগৰ লাগিছে নেকি? তোমাৰ ফ্ৰেণ্ডৰ ঘৰ পালোহিছোঁ। এই নহয় জানো? তো এতিয়া ৰাতিপুৱা টাইম হয় ব্ৰেকফাষ্ট। তো মাহীয়া মেগী বনাইছে আৰু মোৰ হালত খাৰাপ হৈ আছে। এইফালে এইখিনি মেগী বইল কৰা হৈ গ'ল। কি কৈছে মাইনী? তেল দিছোঁ আৰু এইফালে পিঁয়াজ আৰু বিলাহী কাটি থৈ দিয়া আছে। তো তেল গৰম হৈ গ'লগৈ, এতিয়া মাহীয়ে পিঁয়াজ দি দিব। ৰচুনো অকণমান দি দিব পাৰে, বাট মই নাই দিয়া। আমি কেইটা মেগী খাইছোঁ? 4 পেকেট। 4 পেকেট। আচ্ছা, সৰু সৰু 4 পেকেট। মাহী আৰু মই খাম মেগী, খালী হ'লেও 4 পেকেট, মানে ইমান। দেউতাটো গ'ল ডিউটি, তাৰপিছত মাৰো গ'ল। মা গৈছে ওচৰৰ ফালে, অকণমান কাম আছে। কালি বাৰ্থডে, কালি সুধি আছিলে, তো তাই কিবা কাম আছে। তো ইয়াত আমি এতিয়া বিলাহী দি দিম ন মাইনী? এইখিনি বিলাহী দি দিয়া। ৱাও, একো এনেকুৱা স্পেচিয়েল ৰেচিপি নহয়, আমি চিম্পলকৈ খাম আজি। অঁ একো কৰি থাকিবলৈ মন যোৱা নাই, সেইকাৰণে ৰৈছোঁ। তো একদম চিম্পল ৰেচিপি। আপোনালোকে এইটো নাভাবিব কি বহুত স্পেচিয়েল ৰেচিপি হয়। এইটো একচুৱেলি আমি এনেই কেতিয়াবা ঘৰত বনাই খাই থাকোঁ, মন গ'লো তো দেখাই দিলোঁ। একচুৱেলি আজি আমাৰ ব্ৰেকফাষ্ট কিবা কিবি বনাই থাকিবলৈ বহুত সুস্তি লাগিছে আজি আমাৰ, সেইকাৰণে আমি আজি পাল মাৰিছোঁ। নহ'লে মায়ে থাকিলে তো মায়ে আমাৰ কাৰণে বনাই দিয়ে। তো ইয়াত মেগী মছলা দি দিছে 4 পেকেট। তো ইয়াত আমি এতিয়া মেগী দিম। মেগী ৰেডি হওঁ কৈছা? হয় ক'লে। Oh my god. তো এইখিনি মেগী
বাউলত দিছে গৰম মেগী ইজ ৰেডি ৱাও ধোঁৱাখিনি দেখিছা না গাইজ কেমেৰাত একদম ধুনীয়াকৈ কেপচাৰ হৈছে ধোঁৱাখিনি এইখিনি চাওক ধোঁৱাখিনি এইখিনি মেগী delicious Maggi is ready. এতিয়া আমি ব্ৰেকফাষ্ট কৰি লওঁ so tasting time guys গৰম দে চাবা ধোঁৱা ওলাইছে বাইয়া বাতিটো বহুত কম গাছ মই থৈ লওঁ বাতিটো আৰু এতিয়া মানে কাপোৰ ধোৱা টাইম আৰু এটা কথা কৈ দিওঁ কাপোৰ ইমান গাল ওলাইছে নহয় চাওক ইমান গাল মাম্মী আজি ধুওঁতে কাপোৰবিলাক মানে বেণ্ড বাজি যাব গাইজ এণ্ড গাইজ কিমান দিনৰ পৰা বাৰিষ হৈ আছে কাপোৰখিনি মানে ধোৱাই নহয় ঠাণ্ডা দিনত মানে ৱাশ্বিং মেচিনে শুকাব পোৱা যায় খালি হ'লেও মানে অকণমানতো ধুবতো শুকাব লাগে ন ৰ'দতো তো মানে বাৰিষৰ পৰা মানে কাপোৰে ধোৱা নাছিলে তো আজি ৰ'দ দিছে তো কাপোৰ ধোৱাত লাগিছে আৰু সেইটো কাৰণে ইমান গাল কাপোৰ ল'লে আৰু কালি এনেই পাৰ্টি আছিলে হুডি যে তো তাৰ আছিলে আৰু কাপোৰ ল'লে ব'লক কাপোৰ ধোওঁ যদি ৱাশ্বিং মেচিন নাথাকিলেহেঁতেন ন হালত বেয়া হ'ব যে হেঁতেন ন মাইনী ইয়াতে তো আজিও ব্লগটো এইটোৱে মানে বহুত ভাগৰ লাগিলে কাপোৰ ধুলোঁ এণ্ড বহুত ভাগৰ লাগিলে আৰু মেলিলেও কাপোৰখিনি খালি তাৰ ভিডিঅ' নেদেখালোঁ এনেকৈ মই গা ধুই ফ্ৰেছ হৈ গ'লোগৈ একদম ইমান মানে ঠাণ্ডা পানী পৰা একদম ইমান ধুনীয়াকৈ গাটো ইমান ঠাণ্ডা হৈ গ'লে গাটো বহুত ভাল লাগিলে এতিয়া মই একদম ফ্ৰেছ আৰু চামনিও হেল্থ ষ্টাইল তেনেকৈ লাগিলে আৰু যদি আপোনালোকৰ এই ব্লগটো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানেই গাইজ তো বাই বাই আৰু আপোনালোকে যেতিয়ালৈকে মোৰ বেলেগ পুৰণা ব্লগখিনি চাই দিব পাৰিব যেতিয়ালৈকে মোৰ নতুন ব্লগ নাহে